গাইজ ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি বনাম মই পানীলাও সৈতে মাছ। পানীলাওটো কাটি ল'লোঁ। মাছখিনি হালধি নিমখ সানি ল'ম। হালধি নিমখ সানি লোৱাৰ পিছত কেৰাহী গৰম কৰি ধুনীয়াকৈ ভাজি ল'ম। মাছখনত মই মাত্ৰ পাঁচফোৰণহে ব্যৱহাৰ কৰিম আৰু একো মছলা ব্যৱহাৰ নকৰোঁ। মাছখিনি ভাজি লাগি থকা সময়খিনিতে মই তিতাকেৰেলা পুলিটো চাই আহিলোঁ আৰু পানীলাও পুলি দুটা গজাইছোঁ টাবত, তাকো চাই আহিলোঁ। টাবত নগজালে কি হয়, শামুকে খাই পেলায়। আকৌ আহি পেলাই মই কেৰাহীত মাছখিনি নমাই পেলাই কেৰাহীত তেল গৰম হৈ আছিল, তাতে পাঁচফোৰণ দি মোৰ বিলাহী, আলু, পানীলাও কাটি থোৱাখিনি কেৰাহীত দি দিলোঁ। এইখিনি ভাজি লগালোঁ নিমখ হালধি দি। ভাজি লগাৰ পিছত পানী দি দিলোঁ। এইখিনি ধুনীয়াকৈ সিজাৰ পিছত মই মাছ পিচিছিলোঁ আৰু মোৰ ৰেডি হৈ গ'ল আজি তৰকাৰীখন। আৰু এইকণ সময় কেতিয়া আছিল জানে? ৰাতিপুৱা নহয় দেই, পাঁচটা বাজিছে চাগে তেতিয়া। আৰু মই ক'ত গৈছোঁ জানেনে? মোৰ বাগানত। বাগান বুলি ক'লে নাহাঁহিব দেই। শাক পাচলি অকণমান কৰোঁ মই ছাদৰ ওপৰত। পালেং শাক ছটিয়াইছোঁ আৰু লাই শাক ছটিয়াইছোঁ। পালেং শাককেইডাল আগতেই ছটিয়ালোঁ, কিন্তু লাই শাকৰ গুটিকেইটাহে মোৰ ছটিয়াব ৰৈ গৈছিল সময়ৰ অভাৱৰ কাৰণে। আৰু এইকণ সময় মই ল'ৰাক শুৱাই থৈ গৈছিলোঁ। তাক শুৱাই থৈ মই এইকণ সময়তে সময় উলিয়াই লাই শাকৰ গুটিকেইটা ছটিয়াব গ'লোঁ। নহ'লে বেলেগ সময়ত যাব পৰা নাযায়। স্কুলৰ পৰা আহি এইখিনি সময় বৰ লৰালৰি হয়। এনেকৈ সদায় ৰৈ যায়। আজি বোলো যাবই লাগিব আজি, নহ'লে সময়খিনি গৈ থাকে। আৰু সেয়েহে আজি দুইখিনি শাক ছটিয়ালোঁ। ছটিয়াই কৰি তাত পানীও দিব লাগিব। পানী নিদিলে গুটিকেইটা গুজি নাহিব। পানীৰ সুবিধা বাৰু ওপৰতে আছে, আমাৰ ওপৰত টেংকি আছে, তাৰ পৰা পানী কঢ়িয়াই লৈ যাওঁ। গুটিকেইটা গজিলে মনটো ভাল লাগে। বহুত নহয়, কিন্তু এখন ঘৰত চলিবলৈ হয় আৰু দুটা, বেছি নহয়। আৰু এনেদৰে মোৰ আজৰি সময়কণ মই ভাল লগা কামবোৰ কৰোঁ। আৰু এয়া ল'ৰাই কি কৰিছে জানে? তাক মই আজি এটা কণী গুচাবলৈ শিকাইছোঁ, তাকে সি গুচাব চেষ্টা কৰি আছে।